हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल। आज आलोचना करिम आपनार नाम केनेके चेक करिब जदि आपनार जिखन घरर लिस्टत नाम आछे ना नाई जिबिलाक घरर लिस्ट जिए टेग करिसिल आरो हेकन घरर लिस्ट प्रकाश पाइसे आरो हेकन घरर लिस्टत निजर नाम केनेके चेक करिब अनलाइनत आजिर एटा भिडिओत सम्पूर्ण रूपे जानिब पारिब 2022-23 बर्षर भावे जिखन घरर लिस्ट प्रकाश करिसे आरो हेटो चेक करार कारणे फार्स्ट टाइम गुगलत गई सार्च करि दिब pmayg.nic.in বুলি যেতে আপুনি গুগল নাইবা ক্ৰোম যিকোনো এটা ব্ৰাউজাৰত গৈ সার্চ কৰি দিব তেতে আপুনি যিখন অফিচিয়েল পেজ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখন অফিচিয়েল পেজ সেইখন পেজত যেতে আহিব তেতে আপুনি এইটো পেজত আহিলে ইয়াত চাবলৈ পাব এনেকৈ যেটো ইয়াত পেজটো ওপেন হৈছে ইয়াৰ পৰা বা মই এই ভিডিও ডিসক্ৰিপশনৰ তলত যেটো লিংক দিম আৰু হেটো লিংকত যেতে ক্লিক কৰিব তেতে ডাইৰেক্ট এইটো পেজত আহি আপুনি চেক কৰিব পাৰিব বা আপোনাৰ ঘৰৰ লিষ্টত যদি আপোনাৰ জিঅ' টেগ কৰা হৈছিল আৰু সেইখন লিষ্টত আপোনাৰ নামটো আছে না নাই বা আপোনাৰ নামৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ নাম চেক কৰিব পাৰিব। তাৰ পিছত যেতিয়া আপোনাৰ পেজখন এনেকৈ ওপেন হ'ব তেতিয়া আপুনি অফিচিয়েল পেজত পৰা আপুনি ইয়াত বহুকেইটা অপচন চাবলৈ পাব আৰু ইয়াৰ পৰা আপুনি ষ্টক হোল্ডাৰ বুলি যেটো দিয়া আছে তাৰ পৰা আপুনি ইয়াত 3 নম্বৰ যেটো অপচন দিয়া আছে আৱাস প্লাস ফ্যামিলি মেম্বাৰ ডিটেইলছ আৰু আপুনি যেতিয়া ফ্যামিলি মেম্বাৰ ডিটেইলছ আৱাস প্লাস বুলি যেটো দিয়া আছে और ইয়াত যেতে ক্লিক কৰিব তেতে আপোনাৰ ইয়াৰ পৰা আপোনাৰ ষ্টেটখন সিলেক্ট কৰিব লাগিব বা আপোনাৰ যিখন ৰাজ্য সেই ৰাজ্যখন সিলেক্ট কৰাৰ পিছত আৱাস প্লাস আইডি বা আপোনাৰ জিঅ'টেগ কৰাৰ পিছত যিখন আপোনাৰ লিষ্ট ওলাইছিল পঞ্চায়তৰ আপুনি সেইখন লিষ্টৰ পৰা আপোনাৰ যিখন আৱাস প্লাস আইডি বা আপোনাৰ যিখন বেনিফিচিয়াৰী নাম্বাৰ 9 ডিজিটৰ আৰু সেই নম্বৰৰ প্ৰয়োজন হ'ব আৰু আপুনি সেই নম্বৰখন আপোনাৰ পঞ্চায়তৰ প্ৰতিনিধি সকলৰ পৰা বা আপোনাৰ যিখন সদস্য আছে তেওঁলোকৰ পৰা ল'ব আৰু লোৱাৰ পিছত আপুনি এনেকৈ আপোনাৰ ষ্টেটখন সিলেক্ট কৰিব ফাৰ্ষ্ট টাইম তাৰ পিছত যেটো আৱাস প্লাস আইডি বা আপোনাৰ যিখন বেনিফিচিয়াৰী নাম্বাৰ হয় আপুনি সেইখন নাম্বাৰ পঞ্চায়তৰ পৰা লৈ আপুনি যেতিয়া আপোনাৰ নাম্বাৰ 9 ডিজিট নাম্বাৰটো যেতে এন্টাৰ কৰি দিব কৰাৰ পিছত যেতে গেট ফ্যামিলি মেম্বাৰ ডিটেইলছ অপচনত যেতে ক্লিক কৰিব তেতে আপোনাৰ নামৰ লগতে আপোনাৰ পৰিয়ালৰ বাকি সকলো সদস্য আৰু নাম চাব পাৰিব। তাৰ পিছত আপুনি এনেকৈ যেতিয়া সকলোবিলাক বহাই দিব তেতিয়া আপুনি গেট ফ্যামিলি মেম্বাৰ ডিটেইলছ অপচনত যেতে ক্লিক কৰি দিব তেতিয়া আপোনাৰ পেজখন আপুনি চাবলৈ পাব আপোনাৰ পৰিয়ালত আৰু কোন কোন সদস্য আছে সকলোবিলাক নামটো জানিব আৰু এইখন লিষ্টত যদি আপোনাৰ নাম আছে তেন্তে আপুনি যিখন জিঅ'টেগ কৰিছে আৰু সেইখন জিঅ'টেগ কৰাৰ ভিত্তিত আপুনিও ঘৰ লাভ কৰিব যিখন ঘৰ নেক্সটত দিব 2022-23 বৰ্ষত যিখন ঘৰ দিব সেইখন ঘৰত তাৰ পিছত আপুনি এনেকৈ আপোনাৰ নাম আপোনাৰ ফ্যামিলিৰ সকলো সদস্যৰ নাম চাব পাৰিব বা আপোনাৰ ইয়াত যেটো সেলফ বুলি দিছে বা তেওঁৰ নিজৰ নামতে এইখন ঘৰ আছে বা আপোনাৰ নামটো এনেকৈ থাকিব বা আপোনাৰ ৰিলেশন তো এনেকৈ দিয়া থাকিব আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ নাম এনেকৈ থাকিব আৰু তাৰ পিছত যদি আপোনাৰ ইয়াত আপোনাৰ নামটো শ্ব কৰে তেন্তে আপুনি যিখন জিঅ'টেগ কৰা হৈছিল বা সেইখন জিঅ'টেগৰ ভিত্তিত আপুনিও ঘৰ লাভ কৰিব ইয়াৰ পিছত যেতিয়া ঘৰ দিব